everyone, welcome back to my channel. আশা কৰিছো সকলো ভালে আছে। দুৰ্গা পূজা পাছৰ পৰা মই ভিডিও বনাব পৰা নাই, আনকি বাহত আহি গলে আমাৰ দেখো লক কৰিবলে নহয়, মোৰ ঘৰলে ফুৰিবলে। এয়া দেবিকা বা আৰু এয়া পোৱালি হোৱাইট ট্ৰেইন কি হোৱাইট ট্ৰেইন ভিডিও হোৱাইট কালাৰ ট্ৰেইন ভিডিও একে বিখ্যাত অকল ভিডিও আয়ো এনেকুৱা ইয়াৰ পৰা ইয়াত কালি মানে কন্দাৰ পৰা অকমানত বাচিছে। কালি আহিলে বাহত আমাৰ মানে টোপনি খতি পৰহি ৰাতি মই ইহঁতি আহিব বুলি মাইনা হেৰিলে গ'ল পূজা চাই নহয় মাইনা এক্টিভিটি আছিলে গোটেই ৰাতি নুশুলো মাইনাও নাই হোৱা আৰু ৰাতিপুৱা উঠি সি আহিছে ইহঁতক আনিবলৈ গৈছো। কালি গোটেই দিনটো শুইছো ন আমি শুইছো উঠিছোহে বৰ্তমান তা যাম হে এইকেইটা মোক টকিছে তই ভিডিঅ' চিডিঅ' নাই বনোৱা সঁচাকে মোৰ একদম অৱস্থাটো মানে মই ইহঁতক পাই ইমানে এক্সাইটেড হৈ গ'লো চব পাহৰিলো টাইম নাই আমাৰ তাৰপাছত আৰু মোৰ ভণ্টিয়ে ইহঁতৰ হাতত গিফ্ট দি পঠাইছে মোৰ চুনুমুনিজনী এয়া মোৰ মানে ফেভৰেট লিপষ্টিক মই এতিয়ালৈকে কিনা নাই ফেভৰেট বুলি নকয় এতিয়া মই ইউজ কৰিছোহে কালি ইউজ কৰিছোঁ বিৰাটেই ধুনীয়া মই আপোনালোকক দেখাওঁ চাওক আধা খোল খাই আছে এইটো পয়জনে মোক নাইকাৰ পৰা অৰ্ডাৰ দিছে চাৰ্লেট টিলবেৰী লিপষ্টিক মিনি কিট এটা ৱাও এইকেইটা লিপষ্টিক আজি মই লগাম ইমান ধুনীয়া থেংক ইউ পয়জন নতুন জব কৰাৰ পৰা মানে তাই মোক লগো পোৱা নাই একো দিয়াও নাই তাই হেনো কিবা দিবলৈ এতিয়া চেলেৰিও বেছি পাইতো সেইকাৰণে মোক দামী বস্তু দিছে থেংক ইউ এইকেইটা আৰু মোৰ কাৰণে ঢেৰ বস্তু লৈ আহিছে ইহঁতেও পম্পী বাইতো ড্ৰেছ এটা লৈ আহিছে মই সেয়াও দেখাম আৰু এইফালে মুনি বায়ে গোটেই মোৰ কাৰণে চাব নি কি আনিছে দেখাইছে এইয়া দেখো কি আনিছে মই ভাবিছোঁ এইবাৰ ইয়াৰ পৰা বোলো গুটি কেইটামান কোনোবা এটা টাবত মানে আছে টাব আনি পেলাই তাতে দিম কিজানি হয়ে বাৰু এনিৱেজ আমি এতিয়া ফুৰিবলৈ যাম আজি গেণ্টিঙলৈ যাম মাইনা আজি যিহেতু ফ্ৰী আছে দিছে নে মাইনা কিমান ফূৰ্তি সিহঁতি আহিছে বুলি আমি এতিয়া ফুৰিবলৈ যাম প্ৰথমতে ৰেডি চেডি হওঁ খানা পিনা খাওঁ তাৰপিছত লগ পাইছোঁ আপোনালোকক এয়া আমাৰ সুন্দৰীয়ে মেকআপ কৰি আছে এফালে মোৰ মেকআপ কৰি হৈ গ'ল এতিয়া মাস্কাৰা লগাই আছোঁ হয় নাই আমাক খাবলৈ চাবলৈ আছে মেকআপত বেছি ইণ্টাৰেষ্ট হয় নাই মেকআপ মেইন কি ঠিক আকৌ ন ইমান মানুহে চাবও পাৰে নহয় নেচাই বাৰু খুব ৰেয়াৰলি ইয়াতে মানুহে চায় কিন্তু হ'লেও ন অকণমান ধুনীয়াকৈ গ'লে ভাল লাগে আৰু সঁচাকৈ সেৱা দেখিছে নে কেনেকুৱা ধুনীয়াকৈ ওলাইছে একেবাৰে গোটেইজনী দুইজনীয়ে হেতাও পৰাকৈ একদম অকণমান চাওঁগে আইব্ৰ কেইজনী অকণ আঁকি দিছোঁ মেকআপ আৰ্টিষ্ট কণ্টেক্ট কৰিব পাৰে দেবিকা শিল মেকআপ আৰ্টিষ্ট নতুন সঁচা আগতে একো নকৰে এতিয়া কি ধুনীয়াকৈ মেকআপ কৰিবলৈ শিকিলে বা একেবাৰে এয়া আমাৰ খানা খাই আছোঁ এয়া পোলাও আৰু মাংসত আকৌ কালিৰ কালি ভোট জলকীয়া পৰহি পৰা ভোট জলকীয়া খাইছোঁ কালি যে ৰাতি ভোট জলকীয়া খাই মোৰ অ' মাই গড পিঁয়াজ দি বনাইছিলে এয়া মোৰ ভোট জলকীয়া কেনেকুৱা লাগিছে মাংস খাই জোঁৱাই বনোৱা মাংস মজা লাগিছে জোঁৱাই বনাইছে কালি এতিয়া নহয় ৰাতি খাব নোৱাৰিলোঁ কাৰণে সঁচাকে ন ইমান ভাল হৈছে কিন্তু ভেজ পোলাওটো ভাল লাগিছে পটাপট মই পুৰা একদম ফাষ্ট ফৰৱাৰ্ড মানুহ হয় নাই আচ্ছা মোক মানুহে কয় নহয় মোৰ কাম নাই বুলি মোৰ কাম নাই নে কাম আছে কৈ দিয়াচোন ইমানেই কাম কৰে মানে সব কৰে মইতো আচৰিত হৈ গৈছো দেখি আমি আচৰিত আগতে মাইনীয়ে চাহটো অৰ্ডাৰ দি খাইছিলে ইয়াতে মাইনী যে ইমান এক্সপাৰ্ট হৈ গ'ল সিৰিয়াসলি বহুত নহয় মানুহে কয় বোলে বাকি মানুহবোৰে যি কয় হেনো মোৰনো কি কামনো এইটোনো একো কাম নেকি মানুহে ঘৰ এখন ইমানেই কাম কৰে এখন ঘৰ তাই ইমানেই ক্লিন কে ৰাখিছে পৰিপাটিকে ৰাখিছে মানে কাম কৰা মানুহ নাই ৰখা দেই কাম কৰা মানুহ নোহোৱাকৈ ইমানেই ক্লিন মানে ইমান চাফা আৰু ক'বলগীয়া একো দৰকাৰ নাই নহয় মই এটা কাৰণে কোৱাইছোঁ কাৰণ মোক মানুহে কয় এই বৰ এনে কামটো কৰিছে একেবাৰে আৰু বেলেগে নকৰেহে যেনিবা সেইটো মোৰ কাৰণে ডাঙৰ কাম আৰু এইকেইটা কাম হয় নাই বাৰু ফাইনেলি আমি যাবলৈ ওলালোঁ এতিয়া আমাৰ পূজাৰ ভিডিঅ' দিবই পৰা নাই জানানে টাইম নাই কালি দিনটো শুই থাকিলোঁ আজিও টাইম নাই ওলাই যাবলৈ লৈছোঁ সেয়া এইফালে গোটেইকেইটা ওলাইছে ৰেডি হৈছে মোৰ চশমা বাকচটো নিনো এযোৰ এযোৰে পিন্ধি ভাল লাগে একদম মানে লাইট ৱেইট যাবলৈ ওলাইছে আমাৰ পোৱালি হোৱাইট কালাৰ ট্ৰেইন ইফালে বৰষুণ এতিয়া গেণ্টিঙত আমি ঠাণ্ডা পাওঁ বুলি একো জেকেট লৈ সব লৈছোঁ আমাৰ একেবাৰে উইমেন পাৰ্টি মাইনা অকলে হ'লেও সি মাইনাৰ লগত হ'লেও আমাৰ লগত সি আছে আকৌ ন
থাকিবই ই একো আপত্তি নাই তাৰ চলো আমি এতিয়া যাওঁ এইটো চকচোন মুখ চুখ মেলি হৈ আহিছিলে এতিয়া সাৰ পাই গ'ল মাৰপিট কৰি আহিছে এওঁক মাৰিলে দাগ লগাই দিলে বেচেৰি এতিয়া মাৰি মেলি একে চাৰাম যে হৈ আছে এয়া আমি ওলালো গেণ্ডিং পালোহি আমাৰ এখেতক যেনিবা আজিলৈকে মই এনেকুৱা বেবী দেখা নাই যোনে ষ্ট্ৰলাৰত বহি পেলাই ইমান এক্সাইটেড একদম ঢাকি মেলি গৈ থাকে একেবাৰে দেখাই হাই বেবি হাই ঢাকিলে উই 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 ও মাই গড পৰি গ'ল এয়া ধুনীয়াকে দিছে ও মাই গড কি ও মাই গড ও মাই গড কিবা এটা গিফ্ট দিলে ই মহাকে গম নেপাওঁ ও মাই গড বুলি কৈছে ৱাও কিমান হেপী মই শ্বু এযোৰ কিনিলোঁ তাৰপিছত আৰু এই দুযোৰ শ্বু পে'মেণ্ট কৰাই আছোঁ মোৰ পোৱাগেই নাই আমি আহি শ্বপিং কৰিলোঁ আউটলেটত শ্বপিং কৰি পেলাই আৰু আছেই বাকী যেনিবা সিহঁতৰ শ্বপিং মোৰ নাই বাৰু মই চান্সতে লৈ ল'লোঁ জোতা এযোৰ একাপে পাওঁ ঘৰত গৈ পেলাই এতিয়া বাকীবোৰ শ্বপিং কৰোঁ তাৰপিছত ওপৰলৈ যাওঁ আমি এতিয়া গণ্ডোলাত যাম আমি গোটেইকেইটা 4টা মাইনা গাড়ী লৈ তালৈ গৈছে নহ'লে আকৌ গণ্ডোলা যদি নুঠে এতিয়া আকৌ পাছততো চান্স নাপাব ন আৰু এদিন আহিবলৈ চান্স পাওঁ বা নাপাওঁ কিন্তু যিকেইটা শ্বপিং কৰিবলৈ আহিছে সেই শ্বপিং কৰা নহ'লে যিটো নলওঁ বুলি আহিছিলোঁ সেইটোহে লোৱা হ'ল মই কোনো জোতা কিনা প্লেন মই কিন্তু কিনিবলৈ ভাবি আছোঁ একো মোৰ প্লেনেই নাছিলে জোতাহে কিনিবলৈ আহিছিলোঁ ভৰিয়ে থাকিলে এতিয়া মানে টাইম নাই 6টা বাজিলে আকৌ এতিয়া নহ'লে ৰাতি হৈ যাব নহ'লে তেতিয়া গণ্ডোলাৰ পৰা একো ভালকৈ নেদেখিমে মানে বোলো চাওঁ ই বেলেগ গৈছে ই ক'বা পালেগৈ এইটো ক'বা পালেগৈ এইফালে ক'বলৈ সোমাই গৈছিলে অ'টো আহা আমি এইটো ৰাইডত উঠিবলৈ আহিছোঁ 3জনী ওপৰ তল কৰা ৰাইডত যাওঁতে মই ভিডিঅ' কৰিব পাৰোঁ নোৱাৰোঁ বেলেগত হ'ব নালাগে নহ'ব বেয়া কোৱা আমি 3টা একেলগে কৰিম বুলি 3টাক একেলগে কৰিব নিদিলে আমাক এনেই ভয় লাগে যেনে আহিছোঁ নহয় তাক আমাৰ অৱস্থা বেয়া ওপৰলৈ নিজে ধাচ দিয়ে আমাৰ নিচিনা কোনেও চাগে চিঞৰা নাছিলেগে কেনেকুৱা চিঞৰিছো বাপৰে এইটো উঠিছো একদম হেৰি হৈ গ'ল ডিঙি বিষাই গ'ল ফাটি গ'ল এইটো ৰাইড সেই ওপৰ যোনদিনাখনৰ নিচিনা ওপৰৰ পৰা তললে ঠেকেচি অৱস্থা নাইকিয়া কৰিছে এই আমাৰ খানা আহি গ'ল পিজ্জাজ মাছৰুম পিজ্জা চিকেন পিজ্জা এফালে চেলেড এফালে মিট বলছ আৰু এফালে পোৱালীয়ে ঘৰৰ পোলাও তাৰ বেচেৰাক ঢকা দিছে পিজ্জা মুখৰ আগত বহাই পোলাও খুৱাই আছে আমি এতিয়া খাই লওঁ ঠিকছে ভালনে এনেকুৱা টেষ্টি পিজ্জা মই খায়ে নাই খোৱা মাছৰুম মটৰ এটা চচ দিছে আমাৰ গেণ্টিং সমাপ্ত আমি যাবলৈ ওলালোঁ কপি ঠাণ্ডাত জেকেটবোৰ নিনিলোঁ নে বাহিৰলৈ এনেই আনো আৰু বস্তুবোৰ আনিছোঁ মস্ত জেকেট চবেই লৈ আহিছোঁ কিন্তু পিন্ধা নাই গোটেইবোৰ কপনি উঠি আহিছোঁ এতিয়া যাওঁ চিধা ঘৰ আহিয়ে মানে এওঁলোকৰ গাড়ী চাওঁ গাড়ী একেবাৰে গাড়ী এক্সিডেণ্ট চাওঁ একেবাৰে কি খেলিব লগা হৈছে
এক্সিডেণ্ট সোমাই গ'ল মই এযোৰ শ্বু কিনিলোঁ আজি নহ'লে সদায় দেখুওৱা নহয় যে এযোৰ শ্বু কিনিলোঁ এইযোৰ এইটো ইহঁতে এটা ফটো মাৰি ডিছকাছ কৰি আছে এতিয়া কোনখন ফটো ছ'চিয়েল মিডিয়াত দিব কোনখন ফটো এডিট কৰিব চাওঁ কোনখন ফটো এখন বেয়াকে মাৰিলে বোলে কোনোবা ইমান বেয়াকে মাৰিলে মুখখন ফটো মুখখন নোলালেই বহুত বেয়া লাগিছে নেপায় খেলা বস্তুটো ক'ত আছে এইটো খুলি দিওঁ চা কোনটো সেইটো নোলায় মোৰ বস্তুত চকু দিছে মই ইমান কষ্ট কৰি এইটো লগাইছোঁ এইটোতেই চকু নহয় এইবোৰ বস্তু চব ভৰাই থৈছোঁ দেখিছে নে এইবোৰ ভৰাই থৈছোঁ এই বুদ্ধা নিয়াত ভৰাই থৈছোঁ মানে বস্তু ভয়তে মোৰ বস্তুটোতেই চকু মিনি মাউচত চকু দিছে মোৰ মিনি মাউচজনী কেতিয়াবা চকু দি থৈছে এইটো মই লেগ' ন মই বনোৱাহে এইটো ঠেলকে হৈ পৰিব মানে সেইকাৰণে তাক দিব নোৱাৰি মই ঘড়ী কিনিলোঁ এয়া নতুন চাওক এয়া নতুন ঘড়ী কিনিলোঁ এওঁৰ পৰা এওঁ ঘড়ী এক্সচেঞ্জ কৰি তেওঁক মোৰ ঘড়ীটো পিন্ধাচোন বোলো মই এইটো পিন্ধো তাই ঘড়ী পিন্ধি আহিছোঁ আজি মই ৰাস্তাত ইমান ভাল লাগে এইটো মোৰ মোৰতো কি কৰিলা তুমি তাই খুলিও থলেগে ৰ মই তাইটো পিন্ধিয়ে আছোঁ এইফালে ভিডিঅ' চলি আছে এওঁ মানে ইমানেই ইণ্টাৰেষ্ট পাইছে চিৰিয়াছ হৈ এনেকুৱা বহি চাইছে এইবোৰে আমাৰ কালি মানে এইবোৰেই চাইছোঁ আমি এয়াই চাইছোঁ আৰু